বলিউডৰ চিনেমা এখন বনাওঁতে যিখিনি টকা যায় খৰচা হয় মেকিং কৰোঁতে সেইখিনি আমাৰ অসমৰ চিনেমাই আৰ্নিঙে কৰিব নোৱাৰে। পাঠানৰ এটা গানত এটা কালাৰক লৈ কিনে যিটো কণ্ট্ৰভাৰ্চি কৰি আছে বজৰং দল কিবা কিবি চাই লওক সেই ক্লিপ এটা। শ্বাহৰুখ খান হওক দীপিকা পাডুকন হওক সকলোৱে ভাল পায় আৰু মুখে মুখে সুধি গৈছে আপুনি শ্বাহৰুখ খানক ভাল পায় নে জুবিন দাক ভাল এনেকুৱা সাংবাদিকক চেণ্ডেল তুলি কিনে দলিয়াব বুলি তো KGF যে সিহঁতৰো ৰেকৰ্ড ভংগ কৰি দিছে। এই নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ'লৈ আহিলোঁ আৰু এই ভিডিঅ'টো একচুৱেলি পাঠানক লৈ কিনে বনাইছোঁ, কাৰণ আপোনালোকে চাই আছে পাঠানক লৈ কিনে কিমান কণ্ট্ৰভাৰ্চি হৈছে। মই ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো আপোনালোকে চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকত দিয়া থাকিব, চাই ল'ব। মই কোনোবা এজন ব্যক্তিক দিছোঁ প্ৰত্যুত্তৰ। বন্ধুসকল, আপোনালোকে চাই আছে যাযাবৰ ভিউজ। যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব, তেহে নতুন ভিডিঅ' বনালে আপোনালোকে ততালিকৈ পাব। অসমত পাঠানৰ জ্বৰ, এই ভাৰততে পাঠানৰ জ্বৰ, কিন্তু পাঠানৰ এটা গানত এটা কালাৰক লৈ কিনে যিটো কণ্ট্ৰভাৰ্চি কৰি আছে বজৰং দল কিবা কিবি এনেকুৱা কিছুমান দল থাকে, শুনি থাকোঁ চিনেমাখন বয়কাট কৰ। আপোনালোকে যদি নাজানে তেতিয়াহ'লে মই সৰু কেইটামান ক্লিপ দেখাই দিছোঁ, আপোনালোকে আগতে ফাৰ্ষ্টতে চাই লওক সেই ক্লিপ এটা। এতিয়া কওক আপোনালোকে ক্লিপকেইটা চাই কেনেকুৱা লাগিল? সেইটো সময়ত কিন্তু বয়কাট কৰা মানুহ কোনোৱে নাছিল নে ভাৰতৰ মানুহবিলাকে তেতিয়া চিনেমা নাচাইছিল নেকি বাৰু? শ্বাহৰুখ খান হওক দীপিকা পাডুকন হওক সকলোৱে ভাল পায় আৰু চিনেমা চাবই লাগিব, অসমতো চলিব, সকলোতে চলিব। আৰু 2 নম্বৰ কথা হৈ গ'ল, এখন বলিউডৰ চিনেমাৰ লগত অসমীয়া চিনেমাক তুলনা কেতিয়াও কৰিব নালাগে। ডক্টৰ বেজবৰুৱাটোও আহি আছে জুবিন দাৰ চিনেমা, পাঠানো চিনেমাও আহি আছে 25 তাৰিখে। আচল কথাটো কি জানেনে? জুবিন দাই কিবা কাৰণত ষ্টেজত ক'লে যেনিবা যে মোক ভাল পায়নে ৰাইজে শ্বাহৰুখ খানক ভাল পায়। অসমৰ কিছুমান এনেকুৱা নিউজ আছে আহি পেলাই পিছদিনাখনেই চবকে মুখে মুখে সুধি গৈছে আপুনি শ্বাহৰুখ খানক ভাল পায়নে জুবিন দাক ভাল পায়, আৰু জুবিন দাই ষ্টেজত নিজে কৈছে। আপোনালোকৰ মতামত কওকচোন, কি কয়? অসমত সদায় অসমীয়াই ৰজা হয়, বাহিৰৰ মানুহ কেতিয়াও ৰজা নহয়। কিন্তু এই প্ৰশ্নটো যদি আপুনি বম্বেত যাই কিনে সোধে নহয়, আপোনাক বা দিল্লীত ক'ৰবাত যাই কিনে সোধে নহয়, সেনেকুৱা সাংবাদিকক চেণ্ডেল তুলি কিনে দলিয়াব, কোনো ইছ্যুৱেই নহয়। অসমৰ প্ৰশাসনেও পাঠানখন চলক বুলি পেলাই পুলিচ প্ৰশাসনৰ পৰা আদি কৰি যিখিনি চিকিউৰিটি লাগে সকলোখিনি দিছে। সৰু এটা মই ক্লিপ দি দিছোঁ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াৰ, আপোনালোকে চাই লওক। পাঠান ফিল্মখন চলি থাকিব এজ পাৰ দ্য চেঞ্চৰ বৰ্ড চাৰ্টিফিকেশ্যন। তাত যি প্ৰিচাইজ শ্বটছ দেখুৱাবলৈ কোৱা হৈছে সেইটো চলিব, আৰু সকলো ধৰণৰ এৰেঞ্জমেণ্টছ ফৰ চিকিউৰিটি এটচেট্ৰা আমি ৰাখিম, কাকো অত্যাচাৰ কৰিবলৈ দিয়া নহ'ব। ক্লিপটো চালে আপোনালোকে, আৰু অসমতো চিনেমাখন চলিবই। আৰু একচুৱেলি মেইন কথাটো কি জানেনে? বাহুবলী 2 KGF যে সিহঁতৰো ৰেকৰ্ড ভংগ কৰি দিছে এই শ্বাহৰুখ খানৰ পাঠান চিনেমাখনে। আৰু যিখন চিনেমা এতিয়ালৈকে প্ৰমোশ্যনে কৰা নাই নিজাববীয়া কৰি, তেতিয়াহ'লে কেনেকুৱা হ'ব লাগিব? মইতো ভাল পাওঁ হিন্দী বলিউডত হওক, কিয় নুঠিব? ভাল চিনেমা বনালে চবেই চাব। মই বন্ধুসকল আপোনালোকক কৈছোঁ, এইটো কণ্ট্ৰভাৰ্চি কোনো নহয়, চিনেমাখন চাব যাব লাগে। কালাৰক লৈ কিনে কোনো ধৰ্ম বা কোনো জাতিক লৈ কিনে নিমিলেতো, কালাৰে যেনেকৈ শিল্পীসকলক তুলনা কৰিব নালাগে। একচুৱেলি আপোনালোকে চাইছোঁ শিল্পীৰ লগত তুলনা কৰে, জুবিন, শ্বাহৰুখ, পাপন মহন্ত, বহুতে কিবা কিবি তুলনা কৰে। শিল্পীক তুলনা কেতিয়াও নহয়। শিল্পী নিজৰ নিজৰ জেগাত থাকে। শিল্পী নিজৰ একোটা এটা মানে পাৱাৰ আছে, নিজৰ জেগাত নিজৰ এটা আধিপত্য থাকে। ঠিক তেনেদৰে ৰঙৰো এটা নিজৰ এটা মৰ্যাদা আছে। চ' ৰঙে ধৰ্ম জাতি নোখোৱায়, আৰু শিল্পীৰ লগত তুলনা নহয়। অসমত চিনেমা অসমত চলিবই। যোনদিনাখন অসমীয়া চিনেমা বলিউডৰ চিনেমাৰ লগত টক্কৰ দিবগৈ, চাউথৰ দৰে উঠিব পূৰা হাই, তেতিয়া কোনোবাই যদি কয় হুইচ শ্বাহৰুখ, হুইচ ছলমান, হুইচ অক্ষয় কুমাৰ, খাটিব। বলিউডৰ চিনেমা এখন বনাওঁতে যিখিনি টকা যায় খৰচা হয় মেকিং কৰোঁতে সেইখিনি আমাৰ অসমৰ চিনেমাই আৰ্নিঙে কৰিব নোৱাৰে। মই এইটো ক'বলৈ যোৱা নাই যে অসমীয়া চিনেমা চাবলৈ নাই, অসমীয়া চিনেমা বেয়া। ধুনীয়া চিনেমা আহি আছে, ৰবি শৰ্মাৰ দাদাৰ কি ধুনীয়া এখন চিনেমা আহি আছে, চাব আপোনালোকে। কিমান টকাৰ আৰ্নিং কৰিব চাব। বহুত ধুনীয়া বাজেটৰ চিনেমা আহি আছে, বিগ বাজেটৰ চিনেমা। যতীন বৰা দাদাৰ চিনেমা আহি আছে। জুবিন দাই কি ধুনীয়া চিনেমা, আমাৰ ইণ্ডাষ্ট্ৰিটো উঠালে কোনে বৰ্তমান? জুবিন দাই উঠাইছে। গতিকে অসমীয়া চিনেমা, অসমীয়া আৱেগটো বেলেগ, আৰু অসমীয়া চিনেমা লৈ কিনে বেলেগ চিনেমাৰ লগত তুলনা কৰিব নালাগে, মই এইটোৱে বিচাৰোঁ। গতিকে বন্ধুসকল আপোনালোকৰ মতামত কি ক'ব? আৰু মই যিখিনি দিছোঁ, যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব, মই কাক প্ৰত্যুত্তৰ দিলোঁ সেইটো মই ডিছক্ৰিপশ্যনৰ লিংকত দি দিম।
গতিকে শেষত কি ক'ম সদায় কোৱাৰ দৰে হেণ্ডচাম নট মেটাৰ হাৰ্ট মেটাৰ জয় আই অসম